हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰ এটা নতুন ভিডিও লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা ধুনিয়া এখন ৰেষ্টুৰেণ্টৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো মানে এখন ৰেষ্টুৰেণ্টত আমি বালিপাৰা আহি থাকোতে সোমাইছিলো খুব ধুনিয়া লাগিলে ৰেষ্টুৰেণ্টৰ পৰিবেশটো সেইবাবে ভাবিলো ভিডিও এটা কৰি দিও আপোনালোকৰ লগত শেয়াৰ কৰি দিম মানে আপোনালোকে কেতিয়াবা এফালে আহিলে আহিব পাৰিব হৈ বালিপাৰা নাপাওতে সোঁফালে মানে ৰাইট সাইডে দেখা পাব ৰেষ্টুৰেণ্টখন ফুড ইন বুলি লিখা আছে তাতে ইমান ধুনিয়া লাগিছে ডেকোৰেশনটো চাওকচোন ভিতৰত খুব ধুনিয়াকে মানে ডেকোৰেশন কৰিছে আৰু এখন খোলা বেছি দিন হোৱা নাই খুব 4 মাহ হৈছে বুলি সুধিছিল মানে আমি 4 মাহ হৈছে নতুনকৈ ওপেনিং কৰিছে তো ইয়াৰে খানাবোৰো বহুত টেস্টি হয় আৰু ডেকোৰেশনটো বহুত ধুনিয়া হয় আপোনালোকে কেতিয়াবা যদি বালিপাৰা সাইডে যায় বা তেজপুৰ সাইডে যদি বালিপাৰা বা যদি আহে তেজপুৰ সাইডে তেনেহলে এখন ৰেষ্টুৰেণ্টত সোমাই পেলাই এবাৰ টেষ্ট কৰি চাব ৰেষ্টুৰেণ্টখনৰ ডেকোৰেশনো বহুত ধুনিয়া হয় আৰু আমি ফার্স্ট অর্ডার কৰিলো বেবি কৰ্ন চিলি যেটো চিলি বেবি কৰ্ন হয় বহুত টেস্টি আছিল চিলি বেবি কৰ্নটো আৰু নেক্সট অৰ্ডাৰ কৰিলো চিকেন হাক্কা নুডলছ টো বহুত টেস্টি আছিল চিকেনটো ইমান ক্ৰিস্পি আছিল নহয় বহুত টেস্টি লাগিলে খাই পেলাই চিকেন হাক্কা নুডলছ টো তো হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি কেতিয়াবা আপোনালোকে আহে টেষ্ট কৰি চাব কেনেকুৱা পায় মোৰটো বহুত টেস্ট লাগিলে মানে বহুত টেস্টি লাগিলে আৰু বহুত গৰম হৈ আছিল কাৰণে খাব পৰা নাছিলো লাহে লাহে খাই আছিলো বস্তুবোৰ খাই ইমান টেস্টি লাগিছিল নহয় আৰু কিবা খাও লাগি আছে তো আমি আকৌ চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ কৰিছিলো কিন্তু চাওমিন কিনি খাই পুৰা পেট ভৰ্তি হৈ গল তো কাৰণে চিকেন ড্ৰাই ফ্ৰাইটো খাবলৈ নোৱাৰিলো আৰু হেতু পেকিং কৰি ঘৰলৈ লৈ আহিলো আৰু ঘৰত আহি পেলাই আকৌ আমি ওলাই গৈছিলো গণেশ পূজাৰ ডিজে চাবলৈ আগৰ ভিডিওটো যে মই দেখাইছিলো পূজাখন কটনটো আমাৰ আইতাতৰ ঘৰত তাতে মানে আজি আকৌ নেক্সট দিনাখন মানে ডিজে নাইট হৈছিল মানে প্ৰত্যেক বছৰে হয় তো এবাৰ ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰি দিও মানে ইয়াতে ডিজে নাইটটো কেনেকুৱা হয় তাতে মাহীহতো আছিল ভণ্টিহতো আছিল সকলোৱে মিলি একেলগে অলপ সময় এনজয় কৰিলো আৰু বহুত কিমান মানুহ হৈছিল চাওকচোন বহুত মানুহ আছিল সবে একদম ডান্স কৰাত ব্যস্ত তো আমি অলপ টাইম ডান্স কৰিলো আৰু ডান্স কৰি আছে ভিডিও কৰি আছে মানে সকলোৱে পুৰা এনজয় কৰিছে আৰু আজি দিনটো যেহেতু কাইলে ভাসানী তো আজি শেষৰ দিনটো মানে সকলোৱে মিলি এনেকৈ এনজয় কৰিছে পূজা বুলি কৈ থাকোতে গণেশ পূজা আজি শেষ হৈ গ'ল নেক্সট দিনাখন ভাসানী ইয়াৰ গাড়ীত গণেশ পূজা মূৰ্তি লৈ গৈ আছে নদীত উঠুৱাবলৈ বাবে মানে মনটো বেয়াও লাগিছে গণেশ পূজা আহিব বুলি বহুত ৱেট কৰি আছিলো আহিও গুচি গ'ল 3 দিন হ'ল গণেশ পূজা আৰু আজি ফাইনেলি লাষ্ট ডে গণেশ পূজাৰ ভাসানী আৰু সকলোৱে ইয়াত গৈ আছে ডান্স কৰি এয়া ভাইটিহঁতে মোক বাই দি আছে আৰু মাহীহঁতকো দেখা পালো হেবে ময়ো গ'লো অকমান দূৰ পুৰা ডান্স কৰি গান লগাই হুলস্থুল কৰি একদম ফাকুৱা উৰুৱাই মানে একদম পুৰা এনজয় কৰি গৈ আছিল সকলো ময়ো গ'লো অলপ দূৰ ডান্স কৰি মাহীহঁতৰ লগত আৰু একেবাৰে লাষ্টত এইটো মোৰ গিফটটো চাওকচোন আনবক্সিং কৰা এটা ভিডিও আছিল মানে যেটো ভিডিও মই ৰাতি 12টা বজাত বনাইছিলো আৰু গিফটটো ৰাতি 12টা বজাতে পাইছিলো মোৰ বাৰ্থডে দিনা আগৰ ভিডিওটোত মই দেখাবলৈ পাহৰি থাকিলো তো হেতু কাৰণে এই ভিডিওত আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু লগতে মোৰ মেমৰিজ হিচাপে ভিডিওটোত সেভ হৈ থাকিব সেইবাবে মই ভিডিওটো এড কৰি দিলো ইয়াতে চাওকচোন চাৰিওফালে পুৰা চকলেটেৰে মানে পেকিং কৰিছে গিফটটো আৰু ডেৰি মিল্ক মোৰ বহুত ফেভাৰিট হয় আৰু আজিলৈকে ৰাতি এনেকৈ কেতিয়াও মই গিফট পোৱা নাছিলো আৰু এইটো ফাৰ্ষ্ট টাইম হয় তো সেইবাবে মানে একদম পুৰা ফূৰ্তি লাগি আছিল মনটো কাৰণে ভিডিও কৰি ৰাখি থলো আৰু চাওকচোন কি আছে বাৰু গিফটটো আৰু যেটো গিফট দিছে এইটো বস্তু মোৰ বহুত ইম্পৰ্টেন্ট হয় মোক ভিডিও বনাই থাকো মোক লাগে সো মানে বহুত থ্যাংক ইউ ইমান ধুনিয়া এটা গিফট কৰাৰ কাৰণে ৰাতি 12টা বজাত তো মোৰ কাৰণে বহুত স্পেশাল হয় থ্যাংক ইউ সো মাচ আৰু আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই